হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ ডিম্পী বৰা চং ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলটিত সকলো ধৰণৰ গীত শুনিবলৈ পাব আৰু আপোনালোকৰ মৰম আশীৰ্বাদ মোৰ কাৰণে বহুত প্ৰয়োজন। আপোনালোকৰ মৰম আশীৰ্বাদৰ বাহিৰে মই চেনেলটি আগবঢ়াই নিব নোৱাৰিম। আপোনালোকৰ মৰম আশীৰ্বাদ মোৰ কাৰণে বহুত প্ৰয়োজন। বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো অল কৰি দিব, যাতে মই গোৱা গীতসমূহ আপোনালোকৰ মোবাইলত ন'টিফিকেশ্যনত ওলায়। মোৰ গান গোৱাৰ বহুত সপোন আছিল, লক্ষ্যই আছিল এজনী ভাল গায়িকা হোৱা, কিন্তু সপোনটো পূৰণ কৰিব পাৰোঁ নাই নাজানো। আপোনালোকৰ মৰম আশীৰ্বাদ পালে মই গীতসমূহ গাই আগবাঢ়ি যাবলৈ সাহস পাম। মোৰ চেনেলটি নতুন হয় আৰু মই বহুতখিনি ইমান বুজিও পোৱা নাই, কিন্তু চেনেলটি আগবঢ়াই নিবলৈ চেষ্টাহে কৰিছোঁ। ভুল হ'লে আপোনালোকে নিজৰ ছোৱালী বুলি, নিজৰ লগৰ বুলি, নিজৰ ভণ্টি বুলি আপোনালোকে মোক ক'ব লাগিব, যাতে তোমাৰ এইটো ভুল হৈছে। মই নাজানিলে বুজাই দিব, কিন্তু বেয়া কমেণ্ট নকৰিব। আৰু আপোনালোকৰ ভাল লগা গীতসমূহ মোক কমেণ্টৰ যোগেদি ক'ব, মই আপোনালোকৰ গানসমূহ গাবলৈ চেষ্টা কৰিম। মই ইমান ভাল গোৱা ছোৱালী নহয়, কিন্তু যিটো পাৰোঁ সেইটো আপোনালোকৰ আগত শুনাব বিচাৰোঁ। আৰু আপোনালোকে যদি ভাল পায়, নিজৰ ছোৱালী বুলি, নিজৰ লগৰ বুলি, নিজৰ ভণ্টি বুলি, নিজৰ ছোৱালী বুলি আপোনালোকে মৰম দিব, আশীৰ্বাদ দিব। আপোনালোকৰ মোৰ আশীৰ্বাদ লৈ মই আগবাঢ়ি যাম। গীতৰ সৈতে অহা প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।